মৰিগাঁও জিলাৰ মৈৰাবাৰী এমি মাদ্ৰাছাত নিষ্ঠাৰ 6 দিনীয়া প্ৰশিক্ষণ আৰম্ভৰ লগতে শেৱালী ৰত্ন বঁটা প্ৰদান কৰে। মৰিগাঁও জিলাৰ মৈৰাবাৰী এমি মাদ্ৰাছাত নিষ্ঠাৰ 6 দিনীয়া প্ৰশিক্ষণ আৰম্ভ কৰে। প্ৰত্যেক বছৰৰ দৰে এইবাৰো সৰ্বোচ্চ নম্বৰৰ প্ৰাপ্ত এমি মাদ্ৰাছাৰ 7ম শ্ৰেণীৰ ছাত্ৰী সোনিয়া দেৱনাথ আৰু TMK হাই মাদ্ৰাছাৰ 9ম শ্ৰেণীৰ ছাত্ৰ হাছিৰুজ্জামানক মৰিগাঁও জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া কমল জ্যোতি গগৈয়ে আৰু প্ৰধান শিক্ষক হিফজুৰ ৰহমানে শেৱালী ৰত্ন বঁটা প্ৰদান কৰে। উপস্থিত থাকে নিষ্ঠাৰ প্ৰশিক্ষক আৰু পৰীক্ষাৰ্থীৰ লগতে জ্যেষ্ঠ সাংবাদিক সাইফুল ইছলাম, উদীয়মান যুৱ সাংবাদিক খালিদ আহমেদ, বিভিন্ন স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, অভিভাৱক তথা ছাত্ৰ ছাত্ৰীসকল। ভাল লাগিছে। খালিদ আহমেদৰ ৰিপৰ্ট, অসম নিউজ। শতবৰ্ষ গৰাকী ইতিমধ্যেই গৈছে, গতিকে এনে বিদ্যালয়ত মই প্ৰধান শিক্ষকৰ পৰা কিছু গম পাইছোঁ যে ইয়াত ছাত্ৰ ছাত্ৰীৰ এডমিশ্যনৰ ভিৰ যথেষ্ট হয়। এইটো আমাৰ চৰকাৰী স্কুল হিচাপে ভাল কথা। ইয়াৰ পৰা আনকি এডুকেশ্যন ডিপাৰ্টমেণ্টৰ সচিবকে ধৰি বিভিন্ন ব্যক্তি ইয়াৰ পৰা উত্তীৰ্ণ হৈ গৈছিল, ইয়াৰ ছাত্ৰ আছিল আৰু বহুজন তেনেকুৱা গুণী-মানী ব্যক্তি অসমৰ এই বিদ্যালয়ৰ পৰা পাছ কৰি গৈছে। ইয়াৰ যিটো গুণগত মানদণ্ড বৰ্তমানৰ প্ৰধান শিক্ষক আদি কৰি সকলোৱে ৰাখিব বুলি মই আশা ৰাখিছোঁ। দ্বিতীয় প্ৰশ্নটো আছিলে আপোনাৰ ফগুনবাহী MEMৰ যিটো বিষয়টো, সেইটো আমি সকলোৱে ভালেই পাইছোঁ আপোনাৰ যিটো ষ্টেপ এতিয়া, কিন্তু তেখেতসকলে আপোনাৰ বহুদিন ধৰি ষ্টুডেণ্ট নোহোৱাকৈ দৰমহা ল'লে, তেওঁলোকৰ ওপৰত কিবা পানিছমেণ্ট লৈছে নেকি? বুজি পাইছোঁ, তেওঁলোকৰ দৰমহা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে, কিন্তু আমি এই প্ৰপ'জেলটো অন্য বিদ্যালয়ৰ লগত আমাৰ সংযুক্ত কৰি দিব লাগে বুলি আমি চৰকাৰক দিলোঁ। চৰকাৰে এই জানুৱাৰী মাহতে আমালৈ আদেশ পঠিয়াই দিব। হয় ছাৰ, আৰু এটা কথা আছিলে, আমাৰ লাহৰীঘাট শিক্ষাখণ্ডটো হৈছে গোটেই অসমৰ ভিতৰত এটা বৃহৎ শিক্ষাখণ্ড, অসমৰ ভিতৰতে সৰ্ববৃহৎ শিক্ষাখণ্ড। আৰু এই শিক্ষাখণ্ডত আজি আমি যেনেধৰণৰ বিভিন্ন ধৰণৰ আপোনাৰ এনেকুৱা ধৰণৰ আদৰ্শ স্কুল আমি পাইছোঁ, মৰিৰাবাৰী অঞ্চলতো আছে, বহুবিলাক আছে। আৰু তাৰ মাজতে আমি কিছু অভিযোগ পাইছোঁ, একাংশ শিক্ষক আছে যিসকল শিক্ষকে আপোনাৰ গভমেণ্ট স্কুলত কাম কৰে, 1 বজাত স্কুল ছুটি দিয়ে আৰু তেওঁলোকে প্ৰাইভেট স্কুলত ক্লাছ কৰে। এইটো পোনপটীয়াকৈ মই যদি লিখিত অভিযোগ পাওঁ, সেইজনক মই আপোনাৰ এই সন্মুখতে বাইক দিলোঁ, সেইজন ব্যক্তি মই লগে লগে যিটো আমাৰ চৰকাৰী চাকৰি তাৰ পৰা তেখেতক মই বৰ্খাস্ত কৰিম। ঠিক আছে ছাৰ। আৰু মই যোগদান কৰা কিছুদিন হৈছে দেখা পাইছোঁ যে শিক্ষকসকল আগতকৈ কিন্তু নিয়মীয়া হৈ আছে। মানে আমি কৈ থাকোঁ, সদায় বেয়া ভাৱ এটা লৈ থাকোঁ। মই এই নিষ্ঠা যিটো প্ৰশিক্ষণ, সৰ্বভাৰতীয় প্ৰশিক্ষণ চলি আছে, আমাৰ সৰ্বভাৰতীয় নিউজ মাধ্যমতো প্ৰকাশ পাইছে, মিডিয়াটো নিষ্ঠা প্ৰশিক্ষণ সম্পৰ্কে